নমস্কাৰ নমস্কাৰ। কওক। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আজি এই নতুন যিটো ডিজিটেল প্লেটফৰ্ম মানে আজি ভিডিঅ' মানে অডিঅ' আমাৰ কনফাৰেন্স হৈ আছে। অডিঅ' কনফাৰেন্সৰ মাধ্যমত আমি প্ৰায় মিটিংখিনি আজি কৰি আছোঁ এই লকডাউনৰ পিৰিয়ডত। গতিকে পুনৰবাৰ আপোনালোকক মই এই প্লেটফৰ্মলৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই সময়ছোৱাত আমাৰ কাৰণে এটা চিন্তনীয় বিষয় হয় যে আমি কেনেকে এই ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰিম। যে প্ৰতিজনৰ মনত হয়তো এইটো এটা ভাৱ প্ৰত্যেকৰে মনত এটা ভাৱ জাগিছে হয়তো যে এই সময়ছোৱাত আমি কেনেকে ব্যৱসায়টো কৰিব পাৰিম। তো তাৰ ওপৰত যদি কওঁ যে আজি বহুত আমাৰ এনেকুৱা আলোচনা হৈ আছে। আমাৰ যিসকল চিনিয়ৰ এপ্লায়েন্স আছে তেখেতসকলে আমাক দিহা পৰামৰ্শ দি আছে কেনেকে আমি এই ব্যৱসায়টো এই সময়ছোৱাত আমি কৰিব পাৰিম বা আগলৈকে আমি কেনেকে ব্যৱসায়টো চলাই লৈ যাব পাৰিম। তাৰ ওপৰত বিশেষভাৱে আলোচনা হৈ আছে। আৰু আহিব লগা সময়ছোৱাত বিভিন্ন ধৰণৰ আমাৰ ডিজিটেল মাধ্যমত আমাৰ বহুত ধৰণৰ প্ৰগ্ৰেম ডিজাইন কৰা হৈছে। আৰু আমি খুব সোনকালে সেই প্ৰগ্ৰেমখিনিৰ ডেটখিনি আমি পাই যাম আৰু নিজক আমি সাজু কৰিব পাৰিম যে আমি কেনেকে নিজক এই সময়ছোৱাত নিজকে সুস্থ ৰাখি পেলাই নিজক ছেফটি কৰি আমি কেনেকে ব্যৱসায়টো আমি কৰি যাব পাৰিম। তাৰ ফালৰ পৰা যদি মই আজি মোৰ নিজস্বভাৱে যদি মই কথাখিনি ক'বলৈ যাওঁ, মই কেইটামান পইণ্টৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। আৰু সেই পইণ্টখিনি হৈছে আজি এটা কথা, আজি আপুনি লকডাউন পিৰিয়ড বুলি নহয় যে যিকোনো এটা সময়ত আপোনাৰ এই পইণ্টটো আপোনাৰ খাপ খাব যে আপুনি এটা বস্তু নিজৰ ওপৰত আপুনি এপ্লাই কৰিব লাগিব। সেইটো হৈছে নিজকে আপুনি ফ'কাছ কৰা। RCM ব্যৱসায়ত আপুনি নিজক কিমান ফ'কাছ কৰিব পাৰিছে সেইটো বহুত এটা গুৰুত্বপূৰ্ণ বিষয় হয়। আপুনি যিকোনো ছেক্টৰতে ধৰি লওক যিকোনো সময়তে যিকোনো পৰিস্থিতিতে আপুনি RCMৰ লগত খাপ খাই চলিব লাগিব আৰু নিজক আপুনি ফ'কাছ কৰিব লাগিব। আৰু ফ'কাছৰ কথাটো যেতিয়া আহে, আজি এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ ব্যৱস্থা আছে যিখিনি ব্যৱস্থাৰ মাধ্যমত আমি নিজক আমি ফ'কাছ কৰিব পাৰোঁ। তাৰ ওপৰত যদি আমি কওঁ এটা আমাৰ খুব এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। মই যিটো পইণ্ট আজি জইনিঙৰ সময়ছোৱাৰ পৰা ভালকে মই নিজে উপলব্ধি কৰিছিলোঁ। এইটো আমাৰ 6 বেচিকৰ এটা খুব মহত্বপূৰ্ণ পইণ্ট হয় যে সেইটো হৈছে আমি নিজে প্ৰডাক্টখিনি আমি ব্যৱহাৰ কৰা আৰু লগতে আমি সেই প্ৰডাক্টখিনি প্ৰমোশ্যন কৰা। মই যদি ভাবোঁ নহয়, এই আমাৰ যিটো 6 বেচিকৰ প্ৰথম পইণ্ট আছে, এইটোতে আমাৰ RCM ব্যৱসায়ৰ বহুতখিনি মহত্বপূৰ্ণ কথা সোমাই আছে। কাৰণ এতিয়া যদি আমি চাওঁ, এতিয়া যিটো চিটুৱেশ্যন চলি আছে, এই সময়ছোৱাত দেখা পোৱা গৈছে যে প্ৰতিজন ব্যক্তিয়ে এটালৈ কনচিয়াছ হৈছে যে আমাৰ যিটো হেল্থ মানে স্বাস্থ্যৰ প্ৰতি সকলোৱে সজাগ হৈছে, যে সকলোৱে উপলব্ধি কৰিছে যে এই সময়ছোৱাত প্ৰতিজন ব্যক্তিয়ে জানে যে মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো যদি ভাল নহয় তেতিয়াহ'লে যিকোনো ভাইৰাছে, কৰোণাই নহয় আৰু আহিবলগীয়া সময়ত বিভিন্ন ধৰণৰ ভাইৰাছ আহিব পাৰে। সেই ভাইৰাছখিনি আমাক সোনকালে এটেক কৰিব পাৰে। আৰু যাৰ কাৰণে আমাৰ লগত এনেকুৱা ধৰণৰ প্ৰডাক্টখিনি আছে যিখিনি প্ৰডাক্টৰ ব্যৱহাৰে আমাক সেই সমস্যাখিনিৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰিব পাৰে বা আগতেও কৰি আহিছে। আৰু তাৰ কাৰণে আমি নিজে উদাহৰণ হয় আৰু নিজে আমি উদাহৰণ হ'ব লাগিব। সৰ্বপ্ৰথমে যদি আমি এই প্ৰডাক্টখিনি 1 নম্বৰ আমাৰ যিটো 6 বেচিকৰ পইণ্ট আছে, এই পইণ্টটো যদি আমি অনুসৰণ কৰোঁ বা ইয়াক যদি আমি পালন কৰোঁ, 100% আপুনি আগলৈকে, এতিয়া নহয়, এতিয়া লকডাউন বুলি নহয়, কৰোণা ভাইৰাছৰ মহামাৰী সময়ছোৱাত বুলি নহয়, আপোনাৰ ইন ফিউচাৰ এই পইণ্টটোৱে আপোনাক বহুতখিনি হেল্প কৰিব যে আমাৰ প্ৰতিটো প্ৰডাক্ট, আমাৰ লগত যিখিনি প্ৰডাক্ট আছে, আজি আমি প্ৰতিজন ব্যক্তিয়ে ঘৰতে থাকিবলগীয়া হৈছে। এতিয়া ঘৰতে আছোঁ বুলি ধৰক আমি প্ৰডাক্টখিনি আমাৰ যিখিনি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে যিখিনি বস্তুৰ প্ৰয়োজন হয়, এই বস্তুখিনি প্ৰতিঘৰ মানুহতে এনেকুৱা নহয় যে মহামাৰী আহিছে বুলি ব্যৱহাৰ নহয়। আজি তেল আপুনি খাবই লাগিব, নিমখ, হালধি, মছলা, অত্যাৱশ্যকীয় যিখিনি বস্তু এইখিনিতো এচেঞ্চিয়েল যিখিনি প্ৰডাক্ট আপুনি ইউজ কৰিবই লাগিব। তাৰোপৰি আমাৰ লগত যিটো নিউট্ৰিচাৰ্জৰ প্ৰডাক্ট আছে, যে যিখিনি অতিৰিক্ত আহাৰ বুলি কোৱা হয়, ফুড ছাপ্লিমেণ্ট বুলি কোৱা হয়, এই প্ৰডাক্টখিনিৰ পৰা বৰ্তমান সময়ত বহুতে আজি এই প্ৰডাক্টখিনি ৰিকমেণ্ড কৰি আছে বা খাই পেলাই আজি সুস্থ অনুভৱ কৰি ভাল এটা ৰিজাল্ট আজি এই কৰোণা মহামাৰীৰ সময়ছোৱাত আজি মানুহে নিজে উপলব্ধি কৰিছে যে এই প্ৰডাক্টখিনিৰ যোগেদি আপোনাৰ ইমিউনিটি ছিষ্টেমটো ভাল কৰি ৰাখিব পাৰে। লগতে আপোনাৰ যিখিনি আমাৰ নিউট্ৰিচাৰ্জৰ প্ৰডাক্ট আপুনি
ব্যৱহাৰ কৰি পেলাই নিজে যদি আপুনি এইখিনি প্ৰডাক্ট ব্যৱহাৰ কৰে 100%, মই কৈ আছোঁ যে আপুনি নিজে সৰ্বপ্ৰথমে প্ৰডাক্টখিনি ব্যৱহাৰ কৰক আৰু তাৰপিছত আপুনি এই প্ৰডাক্টখিনি 100% আপুনি প্ৰমোশ্যন কৰিব পাৰিব আপুনি। এই প্ৰডাক্টখিনি যেতিয়ালৈকে আপুনি নিজে ব্যৱহাৰ কৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি প্ৰমোশ্যন কৰিব নোৱাৰিব। তো সেইকাৰণে মই এই যিটো 1 নম্বৰ পইণ্ট আছে সেইটোৰ ওপৰত মই গুৰুত্ব দি আহিছোঁ বা এতিয়াও দি আছোঁ যে সৰ্বপ্ৰথমে আমি আমাৰ লগত যিখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি আমি সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিব লাগিব। কাৰণ চাওক এনেকুৱা এটা হয় যে আজি বহুত সময় দেখা পাই আছোঁ যে ওচৰতে আপোনাৰ কৰোণাৰ পৰা সংক্ৰমিত হৈছে বহুত ব্যক্তিয়ে, কিন্তু তাৰ কাষতে যদি আমাৰ RCMৰ এজন ডিষ্ট্ৰিবিউটৰ আছে, তেওঁ আজি এই প্ৰডাক্টখিনি খাই তেওঁ কিন্তু আজি ধৰি লওক কোনো ধৰণৰ সংক্ৰমণ হোৱা বুলি আমি এতিয়ালৈকে খবৰ পোৱা নাই, কাৰণ তেওঁ এই প্ৰডাক্টখিনি ৰেগুলাৰ আজি ইউজ কৰি আছে। তো তেনেকে যদি চাওক এনেকে যদি আপুনি নিজে প্ৰডাক্টখিনি ব্যৱহাৰ কৰে আৰু নিজক যদি আপুনি ফ'কাছ কৰে, অকল এইটো বুলি নহয়, আজি ধৰি লওক এনেকুৱা হয় আজি যদি আপুনি আমাৰ যিখিনি ড্ৰেছ কোড আছে সেই ড্ৰেছ কোডখিনি যদি আপুনি মেইনটেইন কৰে, আপুনি তেনেকৈও এজন মানুহৰ ওচৰত আপুনি নিজক ফ'কাছ কৰিব পাৰে। আজি ধৰক আপুনি আমাৰ যিখিনি ধৰি লওক কি কয় মিটিং বা ট্ৰেইনিং হয়, এই ট্ৰেইনিংখিনিত যদি আপুনি কোনোবা এটা জেগাত যদি আপুনি প্লান শ্ব' কৰিছে, সেইটোতো আপুনি নিজক ফ'কাছ কৰি আছে। তো সেইকাৰণে মই ক'ম যে নিজকে আপুনি ফ'কাছ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। দ্বিতীয়তে মই ক'লোৱে যে আপুনি বা আমি কি কৰিব লাগিব এই সময়ছোৱাত চাওক নিজৰ সাৱধানতাৰ কাৰণে আমি সৰ্বপ্ৰথমে আমি নিজে এই প্ৰডাক্টখিনি ইউজ কৰিব লাগিব। আৰু যেতিয়ালৈকে আপুনি নিজে এই প্ৰডাক্টখিনি ইউজ নকৰে তেতিয়াহ'লে আপুনি আনৰ মাজত আপুনি সজাগতা কেতিয়াও আনিব নোৱাৰে। কাৰণ নিজে আপুনি যদি বেলেগক আপুনি এই প্ৰডাক্টখিনি প্ৰমোশ্যন কৰিবলৈ যায় বা আপুনি বেলেগৰ ওচৰত প্ৰডাক্টখিনিৰ ওপৰত ক'বলৈ যায়, তেতিয়াহ'লে আপোনাক এটা বস্তুৱে চাব যে আপুনি নিজে কিমান এই প্ৰডাক্টখিনি ব্যৱহাৰ কৰিছে। যাৰ কাৰণে এটা মহত্বপূৰ্ণ পইণ্ট হয় এইটো। তাৰপিছতে আহিলে যে আমি এই সময়ছোৱাত যাতে এনেকুৱা হয় হয়তো কোনোবাখিনিত আপোনাৰ প্ৰডাক্টৰ শ্বৰ্টেজ আপোনাৰ আহিব পাৰে। এই শ্বৰ্টেজটো নহ'বৰ কাৰণে আমি কি কৰিব লাগে যে আমাৰ যিসকলৰ ডিছপ্লে ৱাল আছে, সেইসকলে নিজৰ ডিছপ্লে ৱালত পৰ্যাপ্ত পৰিমাণৰ প্ৰডাক্টখিনি যদি আপুনি ষ্টক কৰি ৰাখে এটা সময়ৰ কাৰণে, যেতিয়ালৈকে কৰোণা থাকিব তেতিয়ালৈকে অন্তত আপোনাৰ ঘৰতো যাতে বস্তুখিনি যদি কমি যায়, সেইখিনি অভাৱ নহ'বৰ কাৰণে আপুনি কি কৰিব লাগে, আপোনাৰ ডিছপ্লে ৱালত আপুনি প্ৰডাক্টখিনি ইউজ কৰি লওক। ডিছপ্লে ৱালত প্ৰডাক্টখিনি আপুনি ষ্টক ৰাখক। নতুবা আপুনি যিসকলৰ ডিছপ্লে ৱাল নাই তেওঁলোকে যদি ভাবে নাই ডিছপ্লে ৱাল নোহোৱাকৈও তেওঁলোকে কোনো আপত্তি নাই যে তেওঁলোকেও সেই প্ৰডাক্টখিনি আপুনি আপোনাৰ সাধ্য অনুসৰি আপুনি সেই প্ৰডাক্টখিনি এটা ষ্টক আপুনি ৰাখক, ৰেডি ষ্টক ৰাখক। মানে এনেকুৱা পৰ্যায়লৈ গৈ আছে যে কোন সময়ত আপোনাৰ সম্পূৰ্ণৰূপে লকডাউন হৈ যাব তাৰতো গেৰাণ্টি নাই। এতিয়া ধৰক ডিষ্ট্ৰিক্ট ৱাইজত আপোনাৰ প্ৰতিখন ডিষ্ট্ৰিক্টত আপোনাৰ চিল হৈ যাব, এনেকুৱা এটা নিউজ আহি আছে। গতিকেলৈ এই সময়ছোৱাত আমি আমাৰ নিজৰ কাৰণে এটলিষ্ট আমি যিসকলে আজি ৰেগুলাৰ তেল ব্যৱহাৰ কৰি আছে, এই তেলটোৰ দ্বাৰা বহুতখিনি আমাৰ স্বাস্থ্যৰ বেনিফিট হয়। যাতে আপোনালোকে এই তেলখিনি বা হালধিয়ে হওক নিত্য প্ৰয়োজনীয় যিখিনি বস্তু আপোনাৰ ঘৰত ব্যৱহাৰ হৈ আছে, ধৰি লওক যিখিনি বস্তু আজি আপোনাৰ দোকানৰ পৰা কিনিবলগীয়া যাতে আপোনাৰ নহয়, তাৰ কাৰণে আপুনি কি কৰিব পাৰে, আপুনি এটা ষ্টক আপুনি আপোনাৰ ঘৰত ৰাখিব পাৰে। তাৰপিছতে আহিলে যে আমাৰ এটা দায়িত্ব হয় যে নৈতিক আমাৰ দায়িত্ব হয়, আমি যদিও বা RCMৰ লগত আছোঁ, আমি এটা ছ'চিয়েল ৰেছপনচিবিলিটি মানে আমি সমাজৰ কাৰণে অকণমান চিন্তা কৰিব পাৰোঁ। আৰু সেই চিন্তাটো হ'ল যে আমাৰ যিখিনি প্ৰডাক্ট আছে এই প্ৰডাক্টখিনি লৈ আমি এটা দায়িত্ব আমি পালন কৰিব পাৰোঁ যে এই প্ৰডাক্টখিনি দি পেলাই যদি আমি আমাৰ আশে পাশে আপুনি নিজে সুস্থ থকাৰ লগতে আৰু দুজনক আপুনি কি কৰিব পাৰে, এই সময়ছোৱাত এই জটিল পৰিস্থিতিৰ সময়ছোৱাত আপুনি তেওঁলোকক ধৰি লওক এটা সুৰক্ষা আপোনাৰ ফালৰ আপুনি প্ৰদান কৰিব পাৰে। গতিকেলৈ চব ইমান ডাঙৰ এটা অপৰচুনিটি আমাৰ হাতত আছে, মই ভাবোঁ এই অপৰচুনিটিখিনি যদি আমি এতিয়া এই সুযোগটো যদি আমি এতিয়া এনেকে আমি ঘৰৰ পৰা এটা ষ্টাৰ্ট কৰি আমি চলাই যাব পাৰোঁ ধুনীয়াকৈ ব্যৱসায়টো, মই ভাবিছোঁ আহিব লগা সময়ছোৱাত আমাৰ কোনো অসুবিধা নহ'ব। কাৰণ RCM ব্যৱসায়টো আজিৰ ব্যৱসায় নহয়, ভৱিষ্যতৰ এটা ব্যৱসায় হয়, যে ভৱিষ্যতলৈ আমি ব্যৱসায়টো কৰি যাব লাগিব। তো যাৰ কাৰণে এই সময়ছোৱাত চাওক আমি এটাৰ ওপৰত আৰু এটাৰ ওপৰত মনোনিৱেশ কৰিব লাগে।
তো এই হয় সময়ছোৱাত এটা বস্তুৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক। মোৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট কৰিম আপোনালোকক। কাৰণ যিহেতু চাওক এতিয়া মই এইটো নকওঁ যে আপোনালোকে ফিল্ডত গৈ পেলাই প্ৰতিজন মানুহক গৈ পেলাই আপুনি প্ৰডাক্টখিনি চেল কৰক, এইটো নকওঁ মই। আপুনি কাৰণ এতিয়া বহুত এৰিয়াত এনেকুৱা হৈছে, ধৰি লওক হোম কোৱাৰেণ্টাইন হৈছে কিছু কিছু ক্ষেত্ৰত, কিছু লোক আপোনাৰ হোম কোৱাৰেণ্টাইন হ'বলগীয়া পৰিস্থিতিও হৈছে। কাৰণ এই হয় পৰিস্থিতিৰ মাজত আপুনি ওলাই গৈ হয়তো ব্যৱসায় কৰিব নোৱাৰিব পাৰে এজন এজনকে লগ ধৰি। কিন্তু আপুনি ধৰি লওক আপুনি এই সময়ছোৱাত ধৰক আপোনাৰ যিখিনি মূল্যৱান সময়, এই সময়ছোৱা যাতে আপোনাৰ অথলে নাযায়, তাৰ কাৰণে এই সময়ছোৱাত মই এটাই ক'ম যে আপোনালোকে অকণমান যিখিনি আমাৰ ধৰক জানিবলগীয়া কথা আছে, এই ব্যৱসায়টোত যিখিনি জানিবলগীয়া কথা আছে বা যিখিনি আমি ইমান দিনে আমি সেই কথাখিনিৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰা নাই, বা আমাৰ সময়ৰ অভাৱৰ কাৰণে আমি ফিল্ডত মেক্সিমাম থাকিবলগীয়া হোৱাৰ কাৰণে আমি হয়তো সেই কথাখিনিলে আমি কাহানি গুৰুত্বই দিয়া নাই। যাৰ কাৰণে চাওক আজি অকল RCM ব্যৱসায়টো আপুনি ফিল্ডত ঘূৰি ফুৰিলেই নহ'ব, তাৰ লগে লগে কিছুমান নলেজৰ বহুত জৰুৰী হয়, বহুত ট্ৰেইনিঙৰ আপোনাৰ প্ৰডাক্টৰ ওপৰত আপোনাৰ ট্ৰেইনিঙৰ প্ৰয়োজন হয়। তো আচ্ছা এই সময়ছোৱাত যদি আপুনি প্ৰডাক্টখিনি ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিয়ে, আপোনাৰ যিখিনি ধৰি লওক আপোনাৰ বিজনেছটো ক'ৰবাত কোনোবা মাহত ভাল হৈছে বা কোনোবা মাহত আপোনাৰ ডাউন হৈছে, এই কাৰণটো ক'ত ভুল হৈ আছে, এইখিনি যদি অকণ এনালাইচিছ কৰে আপোনালোকে এই সময়ছোৱাৰ ভিতৰত, মই ভাবোঁ আহিব লগা সময়ছোৱাত আপোনালোকৰ এটা ভাল অভিজ্ঞতা হ'ব, আৰু আহিবলগীয়া সময়ছোৱাত ফিল্ডত আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ আপোনালোকে সন্মুখীন নহয়। তো সেইখিনিকে হয় ক'লোঁ। লগতে চাওক আজি বহুত ব্যক্তিক মই আগৰ যিসকল আমাৰ ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকৰ মাজত মই এটা বস্তু দেখা পাই আছিলোঁ। তো বহুত আমাৰ লগত এনেকুৱা ডিষ্ট্ৰিবিউটৰ আছে যিসকলে আজি ডিছপ্লে ৱালখন সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে। তাৰোপৰি এই ডিছপ্লে ৱালটো ফ'কাছ কৰি ৰাখিছে। যে চাওক ডিছপ্লে ৱালটো ফ'কাছ এনেকুৱাকৈ কৰিছে যে আজি তেওঁৰ ঘৰৰ য'ত নেকি আজি আলহী অতিথি আহি বহে, তেনেকুৱা এটা ৰুমত আজি সেই আমাৰ যিখিনি প্ৰডাক্ট আছে, সেই প্ৰডাক্টখিনি আপোনালোকে হয়তো এনেকুৱা হয় প্ৰডাক্টটো ব্যৱহাৰ কৰি আছে, পাকঘৰত আপোনাৰ ব্যৱহাৰ হৈ আছে, কিন্তু সেই বস্তুটো আপোনাৰ মানে যিটো ব্যৱহাৰ কৰাৰ পিছত ধৰি লওক সেই বস্তুখিনিৰ ওপৰত এনেকুৱা গুৰুত্ব দিয়া নাই, যে আপুনি ভবা নাই যে সেই প্ৰডাক্টখিনি যদি মই আগফালে অতিথি বহাৰ ৰুমত যদি আমি সজাই ভালকৈ ৰাখিব পাৰোঁ, তেতিয়াহ'লে কি হ'ব পাৰে, এইটো এটা আপোনাৰ ব্যৱসায়ৰ কাৰণে এটা ডাঙৰ প্লাছ পইণ্ট আপোনাৰ হ'ব পাৰে। কাৰণ এনেকুৱা ৰিজাল্ট বহুত আমি পাই আছোঁ। কাৰণ যিসকলে এই কামটো কৰিছে, তেওঁলোকৰ আজি ঘৰৰ পৰা কিন্তু ব্যৱসায়টো মানে ভাল এটা চেল আপোনাৰ ঘৰৰ পৰা হৈ আছে। হৈছে তেনেকুৱা আজি যোৱাকালি মোলৈ এটা ফোন আহিছিলে যে তেওঁৰ একেদিনাখনে 1200 টকালৈকে আপোনাৰ ঘৰৰ পৰা বস্তুখিনি চেল হৈ আছে। কাৰণ তেওঁ সেইটো যিটো ইমেজটো তেখেতৰ, সেই ইমেজটো আজি একেদিনাখনে হোৱা নাই। তেখেতে আজি ধৰি লওক আজি ভালেমান দিন হ'ল তেওঁ এই ব্যৱসায়টোৰ লগত জড়িত হৈ থকা, আৰু যোৱা বছৰ লকডাউনৰ সময়ৰ পৰা আৰম্ভণিৰ পৰা তেওঁ আমাৰ প্ৰথম যিটো কনচেপ্ট আছিলে আমাৰ দোকান, সেই আমাৰ দোকানৰ পিছত আপোনাৰ কনভাৰ্ট হ'ল ডিছপ্লে ৱাললৈ। আজি সেই ডিছপ্লে ৱালখন সুন্দৰভাৱে মেইনটেইন কৰি ৰখাৰ কাৰণে আৰু তেনেকৈ শ্ব' কৰি ৰখাৰ কাৰণে কি হৈছে, এইটো এটা ফ'কাছ হৈছে। মানুহে জানে যে ইয়াত আপোনাৰ RCMৰ প্ৰডাক্ট পোৱা যায় বা ইয়াত ষ্টক থাকে, ৰেডি ষ্টক থাকে, আৰু যাৰ কাৰণে আজি মানুহে আহি পেলাই ঘৰৰ পৰা বস্তু লৈ গৈ আছে। মই সেইকাৰণে কৈছোঁ যে আপোনালোকে যিয়ে কাম কৰিব, RCMৰ কাৰণে যিখিনিয়ে আপুনি কাম কৰিব, সেইখিনি যাতে আপুনি ফ'কাছ কৰে, ফ'কাছ হোৱাকৈ আপোনাৰ কাম কৰক। ধৰি লওক আজিকালি এনেকুৱা হয় যে আজি বহুত মাধ্যম আছে আমাৰ লগত, ডিজিটেল মাধ্যম আছে, যে আপোনাৰ ছ'চিয়েল মিডিয়া আছে, আমাৰ হোৱাটছআপ আছে, তাতো আপোনালোকে ফ'কাছ কৰিব পাৰে। আজি বহুত আপোনাৰ নেটৱৰ্ক আপোনাৰ ছ'চিয়েল মিডিয়াৰ সহায়ত আপোনাৰ জৰিয়তে আপোনাৰ কি হৈ আছে যে বহুতে নেটৱৰ্কৰ পৰা ভাল এটা উপাৰ্জন আপোনাৰ প্ৰতিমাহে লৈ আছে। তো আমিও আমাৰ ব্যৱসায়টো চাওক এনেকৈ যদি আমি অকণ ফ'কাছ কৰোঁ, আমি যদি অকণ ছ'চিয়েল মিডিয়াৰ সহায় লওঁ, তেতিয়াহ'লে মই ভাবোঁ আহিব লগা সময়ছোৱাত ব্যৱসায়টো খুব এটা ভাল এটা ব্যৱসায় হ'ব, প্ৰতিজনৰে ভাল এটা ব্যৱসায় হ'ব। খালি আপোনালোকে চব বহুত ডিষ্ট্ৰিবিউটৰ আছে এনেকৈ ভাবে যে RCMত জড়িত হৈ পেলাই মানুহক এই কথাখিনি ক'বলৈ সংকোচ কৰে বা লাজ কৰে। তো মই এটা কথাই ক'ম আপোনালোকক, যিমান পাৰে আপুনি যাতে RCMৰ লগত জড়িত হৈ আছে এই কথাটো প্ৰতিজন ব্যক্তিয়ে আপোনাৰ গম পায়, আশে পাশে মানুহে, আপোনাৰ ৰিলেশ্যনৰ মানুহে প্ৰতিজনেই যাতে গম পায়। তাৰপিছত চাব আপুনি
আপোনাৰ ব্যৱসায় কিন্তু আজি নহ'লে 2টা দিনৰ পিছত হ'লেও আপোনাৰ মানে আজি যিসকলে আপোনাৰ আপোনাৰ প্ৰডাক্ট আপোনাৰ ব্যৱহাৰ কৰা নাই বা ইউজ কৰা নাই, এটা সময়ত গৈ পেলাই যেতিয়া আপোনাৰ ডেভেলপ দেখিব, যেতিয়া আপোনাৰ ছাকচেছ দেখিব, এটা দিনত হয় আপোনালোকক নিজেই সেই মানুহখিনিয়ে গুৰুত্ব দিব বা আপোনাৰ পৰা প্ৰডাক্টখিনি ব্যৱহাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব।